আমার ধুনুয়ে মায়ে মুরগির ছানা রছি ভৰিত গাঁঠি আছে মুরগির ছানার। আজি মানে মুরগির ছানা লৈ মই শনিবেৰিয়া বজাৰত যাম বামুনঝাৰৰ। আপোনালোক দেখাই আছো চাই যাব। আৰু আমাৰ পূজাই এইটো চাফা কৰি আছে ৰাতিপুৱাই। মোবাইলটো মই বজাৰত দেখাব লাগিব নহয় আজি। আজি বজাৰত দেখাব লৈ যাম। বজাৰত যাম আৰু আমি 7টা এয়া পোৱালি ললো মুরগির পোৱালি বিক্রি করব লাগব। তাৰমানে পইচা নাই বিশাল লাগে। তাৰোপৰি বেছিকৈ আনিলো হয় পইচাটো ভালকৈ ধৰিবি। নাই বহুত এই মনত ভৰি দিম চাইকেল আনলো। আৰু এতিয়া যাম বজাৰত। খুলি যাব পাৰে একো বুজি নাপায়। ভালকৈ গাঁঠি দিবলৈ মই আহিলো। কি ধুনীয়া চাদৰ শনিবৰীয়া বজাৰ বুলি ওলালো। আপোনালোককো দেখাম, আপোনালোকে চাই যাব। আমাৰ আৰু ঘৰৰ পৰা ওলাই এইখন বাঁহৰ দলংখন পাৰ হৈ যাম। আৰু বজাৰত কোনোবা আহিলে আহিব পাৰে। আপোনালোকে চাই ল'ব আজি বজাৰখন কেনেকুৱা লাগে। ইয়াত আছে মানে গাহৰি পায়, লোকেল চুলাই খাব পাৰে মানুহবিলাকে আহিলে। ওচৰতে আমাৰ বাইদেউহঁতৰ ঘৰ আছে। আৰু এইবিলাক গোটেই বেহাৰৰ খেতি, চব ঘৰে গোটেই প্ৰায়ে বেহাৰৰ খেতি কৰিছে। বতাহ বৰষুণ জাকত মানে শিল বৰষুণত অলপমান অনিষ্ট হ'ল খেতিবিলাক। মই আহি এতিয়া ঘৰে মালিবাৰীতে পালোঁ। এইটো মালিবাৰীত মানে চাৰিআলি চক। এই চাৰিআলি চকটোৰ পৰা একফালে বৰগুৰি যাব পাৰি আৰু চিধা গ'লে আমাৰ ৰাস্তাদি ইফালে বৰগুৰি যাব পাৰি আৰু ইফালেদি চিধাও যাব পাৰি আৰু ইফালেদি যায়ো বামুনঝাৰৰ চক ল'ব পাৰি। মই ইফালেদিয়ে যাম। মই আহি পালোঁ এইবাৰ বামুনঝাৰৰ চক। আৰু বামুনঝাৰৰ চক বুলি কওঁতে এইটো 1 নম্বৰ বামুনঝাৰ চক। আৰু দূৰৰ পৰা মানুহবিলাকে জানে এইটো নবীনৰ চক বুলি কয়। আৰু নবীনৰ চক কিয় কয় সেইটো বাৰু মই পিছত ক'ম আপোনালোকক। আৰু ইফালে মানে এইটো চাৰি চকে, এইটো একফালে আন্ধেৰিঘাট যায়, একফালে বৰগুৰি আৰু চিধা বজাৰ। আৰু ইফালে আন্ধেৰিঘাট ছাইডত গ'লেও বজাৰে যাব পাৰি, এইফালে বৰগুৰি আৰু এইটো চিধা যাম মই। পইচা বজাৰৰ পৰা আহৰ যাবি নেকি? যা পইচা বামুনঝাৰৰ চকটো পাৰ হৈ আহিয়ে দাদাটোক লগ পালোঁ। দাদাটো মানে মোৰ লগত যাম বুলি ক'লা চাইকেলত, তাকে ৰখি লৈ যাওঁ। আৰু আধা বাটত আহি দাদাক বোলো, দাদাক মই চাইকেলত উঠি ল'লোঁ। চাইকেলত উঠি দুটা আহি আছোঁ, বহুত দূৰ নাই। আৰু এইফালে এটা শিৱ মন্দিৰ আছে ন, এইদিনাখনে শলিয়া ভাওনা হৈছিল ন ইয়াতে। ইয়াতে শলিয়া ভাওনা হৈছিল। আমি দুটাই আহি আছোঁ চাইকেলত। আৰু এইখিনি জেগাৰ পৰা মানে আগত এটা পানী টেংকি আছে আৰু এইখিনিৰ পৰাই আমাৰ বড়ো চোপাটো ষ্টাৰ্ট হৈছে। আৰু ইয়াতে আহিলে আপোনালোকে লোকেল চুলাইৰ জুতিটো লৈ যাব পাৰিব। আৰু বজাৰলৈকে আছে আৰু অলপ সময় আমি যাই আছোঁ। আপোনালোকে চাই থাকোঁ, বজাৰ দেখাই আছোঁ আপোনালোকক। আৰু এখন বজাৰ আছে, এইটো ৰাস্তাইদি যাব পাৰি। আমাৰ মানে বজাৰখনৰ নাম হৈছে পানীখাইটি বজাৰ, মানে বুধবাৰে হয়। আপোনালোকক বাৰু কেতিয়াবা দেখাই দিম সেই বজাৰখনো, কিন্তু আজি যিখন বজাৰ সেইখন হ'ল শনিবৰীয়া বজাৰ, বামুনঝাৰ বজাৰ। এইটো চুবাৰ নামো বামুনঝাৰে পৰে, কিন্তু বামুনঝাৰ পৰলেও এইটো মানে এইখিনি মাৰাই চুবা বা বড়ো চুবা সেনেকুৱাকৈ কয়, মাৰাই গাঁও। আমি আহি আছোঁ লাহে লাহে চাইকেলত, পামো নাই। আৰু আমি আহি এতিয়া বড়ো চুবাৰ যিটো ৰাইজৰ হৰি মন্দিৰ, মেইন মন্দিৰটো, এই মন্দিৰটো পালোঁ আহি। আৰু বাকী যিখিনি আহিলোঁ সেইখিনি কেঁচা ৰাস্তা, আকৌ এইখিনিৰ পৰা আকৌ পাকা ৰাস্তা উঠিম। বেছি দূৰ নাই বজাৰ, আৰু 200 মিটাৰমান গেলিয়ে বজাৰ পাম। আৰু ইফালে যিটো পানীখাইটি বজাৰ বুলি কৈছিলোঁ আপোনালোকক, এইটো ৰাস্তাদি পানীখাইটি বজাৰ যায়। আৰু সেইফালে দৰং কামৰূপৰ মানে বৰ্ডাৰ হয়। এতিয়াতো বাক্সা, আগতে দৰং কামৰূপৰ বৰ্ডাৰ আছিল, বৰনদী আছে, বৰনদীটোৰ সিটো পাৰে হয় আমাৰ বজাৰখন। আপোনালোকক কেতিয়াবা বাৰু দেখাই দিম।
আৰু আমি এতিয়া বৰ্তমান বজাৰত আহি আছোঁ মুৰ্গীকেইটা বেচিব লাগে চব্জি বজাৰ চব্জি বজাৰ আছে এই গেলামাল আছে এইখিনি কৰিব লাগিব আৰু 6 মাহ আৰু বজাৰখন প্ৰায় পালোঁয়ে আহি বজাৰখনৰ ওচৰত চাইকেলৰ কেৰ কেৰ ঘেৰ ঘেৰ শব্দ কৰি কৰি আমি দুটা বজাৰ আহিছোঁ বজাৰ পালোঁয়ে এয়া প্ৰথম আৰম্ভণিতে হাঁহ মুৰ্গীবিলাকৰ বজাৰ প্ৰথমতে মুৰ্গীকেইটা বেচি লওঁ তাৰপিছত বাকীবিলাক আপোনালোকক দেখাই আছোঁ চাই যাব চানা আৰু আহি পোৱাৰ লগে লগে দাদাই চালা মুৰ্গীটোৰ দাম কি দিয়ে এইটো গম নাপাওঁ চানা বুলি কৈছোঁ কাপোৰ দিব পৰা দাদাৰ বোলে চানাকেইটা মানে পচন্দ হোৱা নাই চানা বুলি কওঁতে অলপ ডাঙৰ হ'লে ল'লা হয় ডাঙৰ খাৱাৰ কাৰণে এতিয়া দাদাই নলয় গতিকে অলপ সময় মই বজাৰত বহিম মানে পিছত বেলেগক বেচিব লাগিব দাদাই নলয় মুৰ্গীকেইটা উলাই লৈ মই এইখিনিতে বহি ল'লোঁ ইয়াত বেপাৰী আছে আৰু ওচৰত দাদা কথা পাতি আছে কিবা কিবি এইখিনি বজাৰৰ আৰম্ভণি এইখিনি মানে হাঁহ মুৰ্গীৰ বজাৰ আৰু ভিতৰত দি দেখাই আছোঁ এইখিনি দুৱাৰ মুখতে মানে মানুহটো অলপ কম আছে আপোনালোক ভিতৰত দি দেখাই আছোঁ চাই থাকক মুৰ্গীৰ চানাকেইটা বেছি মই আজৰি হ'লোঁ এতিয়া আপোনালোকক বজাৰখন দেখাই আছোঁ আপোনালোকে চাওক এইখন বজাৰ ভিতৰৰ ফালে সোমাই আহি আছোঁ ইয়াৰ দুই চাইডে মানে বজাৰ দোকান এইবিলাক মানুহ আছে আপোনালোকক মই একফালৰ পৰা দেখাই যাম চাই যাব এয়া বজাৰ আৰু প্ৰথমতে আপোনালোকক মই দেখাই লৈ মানে মাছ মাংসৰ বুলি আৰু আৰম্ভণিতে এইখিনি চাউলৰ বজাৰ আৰু আৰম্ভণিতে এইখিনি চাউলৰ বজাৰ আছে তাৰ পাছত এইখিনি পিছতে আগত এয়া মাছ ব্ৰইলাৰ এইফালে ইয়াত মাছৰ বজাৰ এইবিলাক মাছ পাব আৰু এয়া ব্ৰইলাৰ ইয়াতে এইখিনি ব্ৰইলাৰৰ দোকান আছে 3খন 4খনমান আছে 5খনমানে হ'ব কিজানি আৰু গাহৰি আছে এইখিনি গাহৰি ইয়াত গাহৰি কাটে এইবিলাক গাহৰি বজাৰ ময়ো অলপ গাহৰি লৈ যাম এয়া গাহৰি বজাৰ মানে গাহৰি বজাৰৰ এইফালে আৰু সিফালে নাই লাষ্ট ইফালে আৰু ইফালে আৰু আছে আগত ইফালে গাহৰি বজাৰটো এখন আৰু এতিয়া গাহৰি লৈ আহি আছোঁ গাহৰি লৈ দিলোঁ এয়া দোকান গেলামাল যিবিলাকে এইফালে কাপোৰৰ গলি আছে কাপোৰ পাব কাপোৰ চেণ্ডেল চবখিনিয়ে আছে ইয়াতে এইটো কাপোৰৰ গলি আৰু কাপোৰৰ গলিটোৰ সিটো চাইডত চেণ্ডেলৰ গলি আছে এইটো গলি হ'ল চেণ্ডেলৰ আৰু এইফালে আগত দি গ'লে মেইন ৰাস্তাটো পায় আমি মানে এই বামুণজাৰ চকত দেখাইছিলোঁ আপোনালোকক সেইটো আন্ধেঘাট যোৱা ৰাস্তাটো পায় আৰু এইটো ইফালে চব্জি গলি এইবিলাক চব্জি গেলামালৰ ঠাই আছে মাজে মাজে এইবিলাক চব্জি গলিটো অলপ ডাঙৰ বহুত দীঘল হয় আপোনালোকে চাই যাওক চব্জি কিমান দীঘল চব্জিৰ লাইন বজাৰখন বহুত ডাঙৰে হয় মানে মাঘৰ বিহুৰ বা জানুৱাৰী বা সেনেকুৱা ধৰ এই ফাকুৱা এই সেনেকুৱা বজাৰ বাৰতো মানে বেলেগ বাৰ হ'লেও বহুত ডাঙৰ হয় বজাৰখন আপোনালোকে আহিব পাৰে আৰু বহুত দূৰৰ পৰাই জানে বহুত বজাৰখনৰ কথাটো আৰু আজি মানে বিশেষ উৎসৱ পাৰ্বণ নাই মানুহ এনেই অলপ আছেই যথেষ্ট মানুহ নাই আৰু বজাৰত মালো বহুত নাই দে আৰু এটা ল'লি না দে মাটিত দিলে কিমান 25 টকা পোৱা আধা কিলো আৰু বাইদেউৰ পৰা মাটিৰ দালি আধা কিলো কলাৰ দালি আধা কিলো এনেকৈ ল'লোঁ মোক
পইচাটো ঘূৰাই দিব জব কৰি আছে। ইয়াক কয় দে বজাৰ বেলেগ একো নাই, বজাৰ বৰ বিশেষ নেনো, তথাপিতো জলকীয়া কেইটামান লৈ যাওঁ, জলকীয়াটো বৰ প্ৰয়োজন। বাকী আৰু পানীলাও আছে বজাৰখন মই এনেই ওপৰে দেখালোঁ আপোনালোকক, আৰু গোটেইখিনিও দেখুওৱা নাই, কাৰণ আৰু মোবাইল চোবাইল লৈ ভিডিঅ' বনাব লাগে, অলপমান কোনোবাই কিবা ক'ব বুলি ভালো নালাগে। তথাপিতো অলপমান আচৰকৈ অলপমান হ'লেও দেখালোঁ, আপোনালোকক দেখাম বুলি কৈছিলোঁ। আহিব পাৰে আপোনালোকেও বজাৰক লাগি, বহুত জনপ্ৰিয় বজাৰ এইখন, সেইকাৰণে দেখাই দিলোঁ। আৰু এইগিলা মাটি বাচন চব পাব আপোনালোকৰ একদম বজাৰত। এই মুড়ি সেইটো পেকেট নাই। কেইটা বুলি কওঁতে দি 10টা 20টামান দি কেইটা হ'ব চাচোন। আৰু শেষত মায়ে আহিবাৰ টাইমত তাৰমানে কৈছিল চূণ লৈ যাব দিছিল, চূণ অলপ লৈ যাওঁ 500মান। আৰু বজাৰখন দেখুৱাটো ভিডিঅ'টো ইমানতে সামৰি। কেনেই পালা আপোনালোকে ভিডিঅ'টো চাই ক'ব, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবিলাক কৰি দিব যি কৰে। বজাৰখন আৰু আকৌ পিছক লাগি যদি ভালকৈ চাব খোজে দেখাম, আৰু বেলেগ বজাৰো দেখাম, যাই থাকোঁ বজাৰবিলাকত দেখাত একো নাই। এতিয়া আৰু সামৰিম এই ভিডিঅ'টো, কিবা ভুল চুল হৈছে যদি ক্ষমা কৰি দিব আৰু নিজৰ বুলি।